মই ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। গাইছ আজি মানে মানুহৰ বিহু বুলি বজাৰ কৰি আনিলোঁ। কি কি আনিছোঁ চব কেমেৰাটো বেক কৰি দিছোঁ গাইছ। এইটো হালধি পেকেট, চিৰা ৰুমত 3জন থাকোঁতে শেষতে কম লাগিছোঁ। এয়া গাখীৰৰ পেকেট, ইয়াতো এটা গাখীৰৰ পেকেট, আলু, গুড়, হেনচাম, এইটো নিমখ, এইটো এটা হেনচাম, বেঙেনা, কেৰেলা। এয়া হ'ল আমাৰ বিহু বজাৰ বুলি, আজি বিহু বজাৰ বুলি কৰি লৈ আহিছোঁ। এতিয়া এই চিৰাকেইটা এতিয়া লেনদেন নাই, অকল গুড়টো আছে, দহিটো আছে, গাখীৰৰ পেকেটকেইটা আছে, চিৰা ধুনীয়াকৈ চিৰাকেইটা ধুম, এতিয়া ধুনীয়াকৈ খাম। এতিয়া চিৰা হৈ গ'ল। এতিয়া হিচাপৰ মতে কাঁহৰ বাতি দিব লাগে চিৰা, কিন্তু আমি এতিয়া হায়দৰাবাদত বনাইছোঁ। হেৰি কৰিব নোৱাৰি আৰু আমি এতিয়া হায়দৰাবাদত বনাইছোঁ ন বিহুটো। টিফিনতে ভৰাবলগীয়া আছে, টিফিনত ভৰাই খাম আৰু কাঁহৰ বুলি ধৰিব লাগিব আমি আৰু। এয়া গুড়, এয়া চিৰা, এয়া ষ্টিলৰ বাতি, ষ্টিলৰ বাতি, এয়া দৈ পাকেট এইটো আনিছোঁ। কি কয় বা ইয়াত ম'হৰ গাখীৰ নাপায় ন, জাৰ্চি নাপায়, ম'হ নাপায়। আৰু এটা আনি থৈছোঁ বাৰু, এইটো এটা, দুটা আনিছোঁ। ম'হৰ গাখীৰ বুলিয়ে খাব লাগিব আৰু এতিয়া। এয়া খুলিছে, একদম জাৰ্চি গৰু, কিন্তু জাৰ্চি দৈ ধুনীয়া আছে। এই টিফিনত লোৱাতে কাঁহীত লোৱাহেঁতেনে ভাল আছিলে নেকি? বা ইয়াতে ভাল হ'ব। ইয়াত সানিবলৈ প্ৰব্লেম হ'ব এতিয়া, আমি জানা নাই সেইটো কথা। খাব লাগিব তেনেকৈ। বিহু বিহু লাগিছে গাত মইনা, বিহু বিহু লাগিছে গাত।